হাই গাইজ, আজি মই বনাব লৈছোঁ মেগী। আহকচোন আমি কেনেকৈ বনাওঁ চাওঁ। এইখিনি লৈছোঁ গোটেইখিনি যোগাৰ যি আমাক লাগিব আৰু এপেকেট মেগীখিনি মই ল'ম ভাঙি এনেকৈ। এইটো অপশ্যনেল হয়, আপোনালোকেও ল'ব পাৰে ইচ্ছা কৰিলে। আৰু এনেকৈ মই মেগীখিনি ভাঙি লৈছোঁ। ইয়াৰ পিছত মই বইল কৰিবলৈ দিম হাই ফ্লেমত ৰাখিব 2 মিনিটৰ কাৰণে। বহুত বেছি সময় নাৰাখিব, নহ'লে গলি যাব গোটেইটো। আৰু মোৰ 2 মিনিটত মেগী ৰেডি হৈ গ'ল ফ্ৰাই কৰিবলৈ। এতিয়া মেগী ফ্ৰাই কৰিবলৈ কি লাগে আহকচোন চাওঁ কেনেকৈ কৰোঁ মই। এখন টাৱা বহালোঁ, গৰম হৈছে। ইয়াতে দিম অলপ তেল। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব। এয়া দিছোঁ নহৰু, অলপ ফ্ৰাই কৰি লওঁ, ফ্লেভাৰটো ভাল আহিবৰ কাৰণে। গোটেইখিনি ভেজিছ লৈছোঁ মই এতিয়া গৰম তেলত দিম। ইয়াতে গোটেই বিন আছে, কবি আছে, পিঁয়াজ আছে। গোটেইখিনি অলপ সময়ৰ কাৰণে ফ্ৰাই কৰি লৈছোঁ। ইয়াত অলপ দিলোঁ হালধি আৰু অকণমান দিম নিমখ বেছি নিদিব, কাৰণ মছলা পেকেটত অলৰেডি নিমখ আছেই। এনেকৈ অলপ সময় ফ্ৰাই কৰি লৈছোঁ। এতিয়া দিম আমি কণীটো একেলগে ছাইডত ফ্ৰাই কৰিবলৈ দিম। এইখিনি ছাইড কৰি তাতে দিছোঁ মই মেগী মছলাটো। এয়া চাওকচোন, এয়া অলপ দিছোঁ চয়া চচ। এইটো একেবাৰে অপশ্যনেল হয়, এইটো আপুনি ইচ্ছা কৰিলে দিবও পাৰে বা নিদিবও পাৰে। মই ভাল পাওঁ কাৰণে দিলোঁ বাৰু। এইখিনি এনেকৈ ফ্ৰাই কৰি ল'ম আৰু ছাইডত দিছোঁ কণীটো দিম এবাৰ ছাইডত। ভিডিঅ'টো যদি ভাল লাগে চাই এবাৰ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব ফ্ৰেণ্ড ফেমিলি সকলোকে। এতিয়া কণীটো দিওঁ। ইয়াত মই তেল নিদিলোঁ, মই বেছি তেল নাখাওঁ যিহেতু, সেইকাৰণে অকণমান দিলোঁ। গোটেইখিনি লাৰি মিক্স কৰি দিম এতিয়া। গোটেইখিনি মিক্স কৰাৰ পিছত 5 মিনিট এনেকৈ ফ্ৰাই কৰিব আপুনি। ফ্ৰাই কৰাৰ পিছত মেগীখিনি দিম এতিয়া আমি। ইয়াতে অলপ পানীৰ প্ৰয়োজন হ'ল, পানী দিলোঁ। বহুত বেছি ড্ৰাই হৈ গৈছিলে, সেইকাৰণে অলপ পানী দিলোঁ। এইটো নিজৰ হিচাপত কৰিব আপোনালোকে। এয়া দিলোঁ মেগীখিনি অকণমান এনেকৈ ফ্ৰাই কৰি ল'ম ভেজিছবোৰৰ লগত আৰু পানী দিলোঁ। এইটো একদম আপোনালোকৰ হিচাপত কৰিব, আপোনালোকে কিমান পানী কেনেকুৱা টাইপত কৰে। চুপ বেছিকৈ খালে অলপ পানী বেছি দিব লাগে। মই যিহেতুকে ময়ো দিছোঁ পানী, কিন্তু বহুত বেছি পৰিমাণে দিয়া নাই। অলপ ফ্ৰাই কৰি বনাইছোঁ মই। আপোনালোকে পানী লিকুইড কৰিলে পানী দিব পাৰে অলপ বেছি। এয়া চাওকচোন, মেগীখিনি এনেকৈ 5 মিনিট ফ্ৰাই কৰিছোঁ আৰু অকণমান পানী দিছোঁ ইয়াতে মই এড কৰি। আৰু 5 মিনিটলৈ এনেকৈ এৰি দিছোঁ মই এইখিনি। আৰু এয়া চাওক, মোৰ মেগী ৰেডি হৈ গ'ল। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। এয়া হৈ গ'ল আমাৰ মেগী ৰেডি। ভিডিঅ'টো চাই ভাল পালে যদি লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।